আৰু যদি আমি ন্যায় নাপাওঁ জুবিনদাৰ আমি তাইক সলাই দিম আকৌ চিধা কথা আমাক যদি জেং কৰে আমিও জেং কৰিম চিধা কথা ঘণ্টাও কথা নকৰোঁ এইটো কি বস্তু ঘণ্টা পৰিৱৰ্তন শব্দটো নিলে বৰ ভাল হৈছে কি ঘণ্টা এইটো চিধা কথা মোক আকৌ ভয় নকৰোঁ মই সঁচা কথা কৈ যাম সদায় আৰু মই দেখিছোঁ বাক্সাত সৰু ল'ৰা এটাক ভৰিত গুলিয়াই দিলে প্ৰশাসনে বুজি নাপায় নেকি হা কথাটো কি মানে ন্যায় কাৰণে আমি আন্দোলন কৰি যাওঁ যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপায় আমাক ন্যায় লাগিবই লাগিব নাই লাগিব চিধা কথা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা চিধা কথা ঘামটা কথা নকৰোঁ কি আছিলে কিবা আছিলে প্ৰথমে তোমাক আচলতে তুমি জুবিনদাৰ মিমিক্ৰি কৰিয়েই সকলোৰে মন জয় কৰিছা আজি আমাৰ ফালৰ পৰা তোমাক কেইটামান প্ৰশ্ন সুধিম প্ৰথমতে কোৱা তুমি মাধৱ হৈ ক'বা আজি তুমি জুবিনদাৰ মিমিক্ৰি কৰা সকলোৱে ভাল পায় সকলোৱে আদৰি লয় কিন্তু আজি তুমি মাধৱ হৈ জুবিনদা যে এতিয়া নাই তুমি কি ক'বা আৰু দাদাটো নাই বহুত কম দিনৰ ভিতৰত গুচি গ'ল আৰু হাৰামজাদাবিলাকে মাৰি পেলালে দাদাক হাৰামজাদা বুলি ক'ব পাৰি আৰু বেলেগ শব্দ নাই ক'বলৈ মোৰ ভাষা নাই চবেই জানে সকলোৱে জানে চবেই নিয়াই কেনে লাগি আছোঁ ছিংগাপুৰত গৈ দাদাক মাৰি দিলে মই ক'বলৈ গৈ তুমি জুবিনদাৰ কিয় অনুৰাগী ইমান অনুৰাগী তুমি জুবিনদাৰ আমাৰ আছে ন অসমত জুবিনদা আছে তেনেকুৱা আমাৰ আদৰ্শ পুৰুষ আছে ব্যক্তি কিন্তু জুবিনদাৰ তুমি কিয় অনুৰাগী মই দাদাক সৰুৰ পৰাই ভাল পাওঁ জুবিনদাৰ কি গুণটো বেছি ভাল লাগে তোমাৰ কোনটো গুণ বেছি ভাল লাগে দাদাৰ যিবিলাক এক্টিং কৰে মোক সেইবিলাকে ভাল লাগে বেছি গান ভাল লাগে ইমান ধুনীয়া ধুনীয়া গান গাইছে 40,000 গান গাইছে আৰু সেয়াও ভাল লাগে মোৰ দাদাৰ কথাবিলাক ভাল লাগে দাদাক এটা মই ঠাই দিছোঁ ইয়াত দাদাক আচলতে জুবিনদাৰ গোটেই সত্তাটোৱে